হাই এভৰিৱান, আজি আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আজি আমি হোলী খেলিছোঁ। এয়া হোলী খেলিব ওলাই আহিছোঁ আমি। ফাকুৱা উৎসৱৰ ৰঙৰ দৰে, আবিৰৰ ৰঙৰ দৰে আপোনালোকৰো ৰংবোৰ যাতে ৰঙীন হৈ উঠে, জীৱনবোৰ যাতে ৰঙীন হৈ উঠে, সেয়ে কামনা কৰিছোঁ। ইমান ধুনীয়া হৈ আছা, হোলী নলগোৱা? আৰু এইফালে যিহেতু হোলী খেলিলোঁ, হোলী খেলাৰ খানা খাম। খানাৰ বজাৰ কৰিব আহিছোঁ আমি দুয়োজনী। জিলাপি দেখুৱা। লাল চাহ আৰু জিলাপি, গৰম গৰম জিলাপি। চাওঁ ইফালে দেখুৱা, এখন উলিয়াই দিয়া। ৱাও, ধুনীয়া একদম। আৰু এইফালে খানা আয়োজন চলি আছে। এইফালে হাঁহৰ মাংস আৰু লোকেল মুৰ্গী আছে। দুইফালে দুবিধ মাংস বনোৱা হৈছে, বনাই আছে। তুমি কি ডিপাৰ্টমেণ্ট? তুমি চালাড ডিপাৰ্টমেণ্ট আৰু তুমি মছলা খুন্দা। আপুনি বহা ডিপাৰ্টমেণ্ট। অ' বা মোবাইল চাই আছো। মাত গীতা কিন্তু ভগৱানে বেছি কি চাউণ্ড কালি আটা মাৰি পাৰি কামছো 3 ঘণ্টা ঘৰত কোদাল মাৰি আহিছে। ড্ৰেইনৰ পানী আহি পেলাই ঘৰত সোমোৱা হৈ গৈছে। সেই সেনেকে গাড়ী চলাই থাকে এইফালে লোকেল মুৰ্গী বনাই আছে গেছত, আৰু সেইফালে হাঁহৰ মাংস বনাইছে খৰিত বনোৱা হাঁহৰ মাংসৰ সোৱাদেই বেলেগ নহয় জানো। যিসকলে খৰিত বনাই হাঁহৰ মাংস খায় তেওঁলোকে গম পাইছে। খুব টেষ্টি হয়, খুব ধুনীয়া লাগে। ইফালে পোৱালি কেইটাই খেলি আছে। চালাদত দিয়া খাবই লাগিব। এইফালে বনোৱা মেলা হৈ গ'ল। এয়া আমি খাব বহিছোঁ। এইফালে মাংসৰ বাতি সজাই আছে আৰু ভাত সজাই আছে। আৰু ইফালে আমি এয়া খাই আছোঁ ধুনীয়াকৈ। খানাটো খাবলৈ যে ইমান সোৱাদ হৈছিলে নহয়। ইটা হেৰি পাই গেল নেকি? ভাজাতে সেইখান যে নালি মাংসৰ পিছ সেইখিনি মই দিব সেইখানে বহাই বহি ভাল পাবি। মই খাব নোৱাৰো।
আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। ভালে থাকক সকলোৱে। বেছিয়ে